Hello viewers, to welcome back my YouTube channel Assam State Food Love and Traveling. 21 দিনে নক আউট হয় তাক আপোনালোকে চাই ঘৰতে আছে আৰু মই ঘৰতে আছো আৰু কোনোবা এটা ঘৰৰ পৰা ওলাই নাযাব কাৰণ বৰ্তমান সময়ত অসমতো 20 জনতকৈ বেছি কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তি পোৱা গৈছে। আজি মই কৰোনা ভাইৰাছৰ বিষয়ে ক'ব নাযাওঁ। কৰোনা ভাইৰাছৰ লগত থাকি এই 21 দিন লগ আউট হৈ আছে আৰু তেনে ক্ষেত্ৰত ক্লাছ 10ৰ ষ্টুডেণ্টসকলক পঢ়াত বহুত প্ৰব্লেম হৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা কাৰণে মই তেওঁলোকক জনাব আহিছোঁ। সেবাৰে এখন নটিফিকেশ্যন দিছে যে সেবাৰে অনলাইন ক্লাছ তেওঁলোকক কৰিব আৰু সেবাৰ এটা ফোন নম্বৰ আছে। এইটো ফোন নম্বৰ অলৰেডি ইয়াত দেখুৱাই থকা হৈছে এবং এইখনে এখন ফৰ্মেটখন হয়। তাত এটা ফোন নম্বৰ আছে। সেই ফোন নম্বৰটোত আপোনালোকে মোবাইলত ছেভ কৰি ল'ব পাৰিব আৰু ছেভ কৰি লোৱাৰ পিছত তাত গৈ সেবাৰ বুলি লিখি দিয়াৰ পিছত আপোনালোকৰ মেথছ ছায়েন্স আৰু ইংলিছৰ ভিডিঅ'ৰ লিংকবোৰ আহিব আৰু সেই ভিডিঅ'ৰ লিংকবোৰ আপোনালোকে লৈ ইউটিউবত গৈ আপোনালোকে সেই ক্লাছবিলাকৰ ছাবজেক্ট ৱাইজ ক্লাছ কৰিব পাৰিব আৰু তাত যিবিলাক কুৱেশ্যন আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট সেইবিলাক কুৱেশ্যন আপোনালোকে তেওঁক সুধিব পাৰিব আৰু তাতে তেওঁলোকে এনচাৰ দিব। যিসকল দশম শ্ৰেণীৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়। যিসকলে গম পোৱা নাই, গম পোৱাসকলৰ কাৰণেতো ঠিকে আছে। যিসকলে গম পোৱা নাই যে এনেদৰে সেবাই উলিয়াইছে তেওঁলোকক ফৰৱাৰ্ড কৰক আৰু তেওঁলোকে মোবাইলতে হোৱাটছএপত গৈ নাম্বাৰটো ছেভ কৰি তাত সেবাৰ লিখি সেই লিংকটো থৈ দি তেওঁলোকক পঢ়িবলৈ ট্ৰাই কৰক কাৰণ পৰীক্ষা আহিবই। বন্ধ দি থকা আছে কিন্তু পৰীক্ষা সময়মতে হ'ব। তেওঁলোকৰ প্ৰব্লেম হ'ব নালাগে। এইকাৰণে তেওঁলোকে অনলাইন যোগেদি পঢ়ক আৰু সকলোকে এটাই অনুৰোধ কৰোঁ, এই 21 দিন ঘৰৰ পৰা কোনো পধ্যে ওলাই নাযাব। ঘৰৰ ভিতৰে থাকক, নিজকে সুস্থ ৰাখক, আনকো সুস্থ কৰি ৰাখক আৰু তাকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।